নমস্কাৰ, পলিচ কিটচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালেই আছে চাগে। আজি আমি এফালে যাবলৈ ওলাইছোঁ। ক'তনো যাবলৈ ওলাইছোঁ চাওকচোন। আমি চব ৰেডি কৰি লৈছোঁ। লিঅ' লুচিও অকণমান যাব লোৱা দেখি যাবলৈ বিচাৰিছে। ওলাই গৈ আছোঁ। এয়া নাতি জোঁৱাই আইতাকক সেৱা কৰিছে। আগফালে মিষ্টাৰ ৰৈছে, ইফালে শাহুমাও বহি আছে। আমি ছোৱালীজনী মই আৰু জোঁৱাই যাবলৈ ওলাইছোঁ। এতিয়া গৈ আছোঁ ডিব্ৰুগড়লৈ। আমি ডিব্ৰুগড়লৈ যাত্ৰা কৰিছোঁ। ডিব্ৰুগড় সৃষ্টি হস্পিটেলত যাম। তাতে আমি আজি ভৰ্তি হ'মগৈ। ছোৱালীজনী ডেলিভাৰী ডেট আছে, সেইবাবে গৈ আছোঁ আমি। মাতৃত্ব হোৱাৰ গৌৰৱেই বেলেগ। এফালে মনত ভালো লাগে, এফালে ভয়ো লাগে। ইয়াত তেওঁক ৰাতিপুৱা এৰাতি থকাৰ পিছত ৰাতিপুৱাই অ'ট লৈ নিবৰ কাৰণে সাজু কৰিছে। আমাক টাইম দিছিলে 6টাৰ পৰা 6:30টাৰ ভিতৰত। ছোৱালীজনী লৈ গৈছে 5:45 অ'টিলৈ লৈ গৈছে। চিজাৰিন হ'ব। গৈ আছোঁ, আমিও লগে লগে গৈ আছোঁ। তাই ভয় কৰিছোঁ যদিও আমি সাহস দিছোঁ। মাক দেউতাক থাকিলেতো ল'ৰা ছোৱালীয়ে সাহস পায়েই। এফালে মনৰ আনন্দ আৰু এফালে ভয় ভাৱ। তাৰে নহয়, সকলোৰে থাকে। তথাপিতো মনত ভালো লাগিছে। সেই অৱতীৰ মুখত ৰৈ আছোঁ আমি। কিনো হয়, কিনো মানে কি পাওঁ খবৰটো। সেয়া আহি গ'ল। নাৰ্ছ বাইদেৱে লৈ আহিছে এটি দেৱশিশু। এটা ল'ৰা সন্তান জন্ম হ'ল। এয়া তাইকো অ'টিৰ পৰা উলিয়াই নিছে। তাইক এতিয়া 24 ঘণ্টা অবজাৰ্ভ ৰুমত ৰাখিব। বেবীটোকো 24 ঘণ্টা বেবী কেয়াৰতে ৰাখিব। এয়া লৈ গৈছে। তাই বৰ্তমান ঠিকেই আছে, বেবীটোও ঠিকেই আছে। ছোৱালীৰ পৰা আইতা হোৱা অকণমান সৌভাগ্য পালোঁ।